আমতিৰ আৰম্ভণি এটা কলৰ পৰা কৰিলো। হেল্ল' ৰাইজ, মোৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম। আৰু এতিয়া মই ধুনীয়াকৈ উঠিলো, উঠি মুখ পাতি ধুই আহিলো, ঠিক আছে, চাফা চুফা মজ্জা কৰি হৈ আহিলো। আৰু এতিয়াতো বেলেগ কাম নাই, আপোনালোকে জানেই চাফা চুফা হৈ আহি মানে কি কৰে মৰ্ণিঙত, ঠিক আছে। তো এতিয়া মই কি কৰিম আৰু খানা খাম, পুৱাৰ খানা। পুৱাৰ নাস্তাটো হৈছে আপোনালোক থোৰা চা দিখা দেতা হूँ, ঠিক আছে না, থোৰা চা। ये है रोटी और घुगनी, 3-4 दिन लगातार ৰুটি আৰু ঘুগনিয়ে খাই আছো, ৰুটি আৰু ঘুগনিয়ে খাই আছো, ঠিক আছে। তো প্ৰথমতে খাই দেই উঠো, খাই দেই উঠিতো বেলেগ কাম নাথাকে বাৰু, মোৰ ঘৰতে থাকিব লাগে, তথাপিতো খাই দেই উঠো, ঠিক আছে না। বলক ইয়াৰ ৰুটিখন ধুনীয়া কৰি মেৰিয়াই লৈছো, আৰু মেৰিয়াই লৈ কিনে এতিয়া অলপমান ইয়াতে জিকাই দিম, ঠিক আছে। এনেকৈ জিকাই ল'ব লাগে, লৈ মজা খাই দিয়া ভাল আৰু এয়া হে বুটৰ দালি। ভালো খাওয়া দাওয়া হোৱাৰ পিছত লগ পাম। ফাইনেলি খাই দি উঠিলোঁ, ৰুটি বেছি খোৱা নাই বাৰু, দুখানে আছিল ৰুটি, দুখানে খাইছোঁ। আৰু ইমান মৰ্ণিং ইমান পুৱা উঠি কিনে না ইমান বস্তু খাব নালাগে, খুব বেছি দুখন ৰুটি আৰু বেষ্ট, ঠিক আছে ন। ডাঙৰ ডাঙৰ ৰুটি দুখন বেষ্ট। আৰু পানীটো চাওক তললৈকে নুমি গৈছে বহুত, আমাৰ এখন চিৰি ওলাইছে আৰু এখন চিৰি ওলাব বাকী আছে এতিয়া, ঠিক আছে। তো পানী যাওঁতেতো অলপ টাইম লাগিব বাৰু, আজি চাওঁ আমাৰ 2 নম্বৰ চিৰিখন ওলাই নে নোলায়। তো এতিয়াতো মই খানা দানা খাই উঠিলোঁ, চবখিনি হৈ গ'ল কমপ্লিট। তো এতিয়া অলপ টাইম কি কৰিম আৰু, ঘৰত মোবাইলটো মানে চাৰ্জো কম আছে, অলপ মোবাইলটো চাৰ্জত দিম এতিয়া। আৰু ৰাইজসকল, মই জানা নাছিলোঁ যে আজি আমতি, ঠিক আছে না। আমাৰ অসমত যে আজি আমতি মই গমেই পোৱা নাছিলোঁ, আজি আমতি চোৱা হয়। চ' আমতি আমাৰ অলপ কিবা কিবি বস্তু আনিছে, আপোনালোক অলপমান দেখাই দিব ওলাইছোঁ ভাই লোক, বলক। এয়া চাওক অনাৰস, আনাৰস। আৰু ওইটা কি হয়গে, আম হয়, এইটো আম চালানি আম, মানে চালানি আম। আৰু ইমানখিনি একদম বুজাই ক'ব নালাগে দিয়ক, আপোনালোকে চব জানেই, ঠিক আছে ন। এইটো হৈছে চৰি কল, এইটো কল, এইটো হৈছে কল, আৰু এইটো হৈছে কঁঠাল। বাৰু ইমান গৰমত কঁঠাল চঠাল খাব নোৱাৰি দিয়ক, ইমান গৰমত কঁঠাল খাব নোৱাৰি। আনাৰসটো খাব পাৰিম বাৰু, আনাৰসটো খাব পাৰিম, আৰু আমটো খাব পাৰিম, কিন্তু কঁঠালটো নোৱাৰিম দিয়ক। ইমান ডাঙৰ পেটলা মানুহ এটা যদি আম খাব লগা হয় না, চৰি কঁঠাল খাব লগা হয় না, তো বুজিটো পাইছে আৰু কি হ'ব ইমান গৰমত যদি কঁঠাল খাব লগা হয়। তো যেতিয়া কাটিব, যেতিয়া আমটি ভাঙিব, আমাৰ বস্তু যেতিয়া খাম, তেতিয়া মজা কৰি দেখাম আপোনালোকক, ঠিক আছে ন। চ' ফাইনেলি আমতিৰ আৰম্ভণি এটা কলৰ পৰা কৰিলোঁ, আৰু বাকী বেলেগ বস্তু লাহে খাই থাকিম। প্ৰথমতে কল এটা খাই লৈ ৰ'ব অলপ, মালভোগ কল। আৰু কলটো খাই কিনে ফাৰ্ষ্ট টাইম আৰম্ভণি কৰি লৈছোঁ আৰু কাট ধোঁতে কাটে কেইখিনি হ'ব দে। আৰু সেইটো কেইটা কাটবি, এই আমৰ ওপৰত আম নাই আৰু যিমান ক'লেও এই আমৰ ওপৰত আম নাই। চালানি আম মিঠা একদম, আৰু চেনিত কৰি অলপ ওপৰত আছে। আৰু নিমখ কিয় ল'ব, নিমখ নালাগে এই আমৰ নিমখৰ হেৰিটো আনি যাব লাগিব, সন্ধ্যা নিমখটো আনি। এই আমৰ লগত অলপ সন্ধ্যা নিমখ অলপ মিলাই দিব লাগে, মজা লাগে খাই কিনে, টেষ্ট এটা উঠি দে, টেষ্ট। খানা কাটা কুটা হৈ গ'ল, সানি ল'লোঁ বঢ়িয়া কৰি, নিমখ চিমখ দি এতিয়া খাওঁ অলপ। তেনেকৈ অলপ দেখাই আছোঁ ৰ'ব, দেচোন এক টুকুৰা খাই থওঁ আৰু সৰু কৰি। মিঠাটো মিঠাই হ'বই, আৰু চালানি আমাৰ মিঠা নহ'ব, বহুত মিঠা। এনে আমটো বহুত খাইছোঁ, কিন্তু আমটিত খোৱা ফিলিংছটো অলপ আৰু বেলেগ, ঠিক আছে। এনে আমাৰ ঘৰত গাছত আম আছে, যিমান আছে আমি ঘৰত গাছৰ আম বহুত খাইছোঁ, কিন্তু আমটিত অলপ কিনি চিনি খাব লাগে আৰু তাৰ ফিলিংছ আৰু, ঠিক আছে। তলত তেনেকুৱা ফিলিংছ আহে আমটিত খালে। তো এই খালোঁ, ৰকে পুচে খালোঁ, বেৰটো ইমান মিঠা আম, টেষ্টি পালোঁ খাই। আৰু এতিয়া অলপ স্কুলৰ ফালে যাবও পাৰোঁ ফুৰিব, ঠিক আছে। যদি যাওঁ আপোনাৰ লগত দেখাম দিয়ক। ভাই লোক, মই স্কুলত যাওঁ বুলি ভাবিছিলোঁ হা, স্কুলত যাব নোৱাৰিলোঁ, মানে নগ'লোঁ আৰু, ঠিক আছে।
ডাইৰেক্ট মানে স্কুলত যাব পাৰি মানে ডাইৰেক্ট ঘৰত আমটো খাই উঠি আম চাম খাই উঠি ঘৰত মানে অলপ জিৰালোঁ আৰু KGF চেপ্টাৰ 1 ফিল্মখন চালোঁ মানে সেইখন মই চাৱা নাছিলোঁ ঠিক আছে চেপ্টাৰ 2খন মই ডাইৰেক্ট হলত চাই আহিছোঁ কিন্তু চেপ্টাৰ 1খন মই এতিয়ালৈকে চাৱা নাছিলোঁ তো আজি মই ঘৰত সেইখন চালোঁ আৰু চাইতে এতিয়া মানে দুপৰীয়াৰ ভাত পানী খাই উঠিলোঁ অলপ দেৰি হ'ল বাৰু ভাত খাবৰ ভাত খাই উঠিব অলপ দেৰি হ'ল এতিয়া মোটামুটি আধা ঘণ্টামান হৈ গ'ল আৰু ভাত খাব ভাত চাত খাই উঠিব তো আধা ঘণ্টা মই ৰেষ্ট কৰিলোঁ আৰু মানে ঘুমটি মাৰা নাই এনেই বহিলোঁ অলপ টাইম আৰু এতিয়া মানে 3টা বাজিবৰ সময় হৈছে ঠিক আছে তো এতিয়া আৰু স্কুললৈ নেগেলোঁ শিবিৰত নেগেলোঁ আৰু যদি গধূলি যদি যোৱা হয় হা যাৱা হ'লে দেখাম বাৰু আৰু নগ'লেতো আৰু উপায় নাই চ' ফাইনেলি ৰাইজ এতিয়া মই উঠিলোঁ টোপনিৰ পৰা টাইম হৈছে গধূলিৰ 6টা আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰি দিম কাৰণ ইমান দীঘলীয়া নকৰোঁ আৰু ঠিক আছে ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে আৰু মই ভাবিছিলোঁ আজি বাহিৰত যাম বুলি এবাৰ স্কুলত যাম ক'ৰবাত যাম বুলি ভাবি আছিলোঁ চ' আজি নেগেলোঁ দিয়ক পানী চানী মানে ভাল লগা নাই মোৰ নম্বৰ ইচ্ছাই জানি পানীত তো আজিৰ ভিডিঅ'টো ইয়াতে কৰি দিম খতম আৰু কথা চথা কাটিছে বাৰু সেইবিলাক নেদেখাওঁ দিয়ক ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে আৰু দীঘল নকৰোঁ তো এইটো ভিডিঅ' ইয়াতে কৰিছোঁ খতম কালি লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত ভাই লওক বলক